আজি আমি দশম শ্ৰেণীৰ নতুন কিতাপৰ 1.1 9 নম্বৰ অংকৰ পৰা কৰিম। বহুত ইম্পৰ্টেণ্ট বাকীখিনি অংক তোমালোকে ভিডিঅ'টো শেষলৈ চাবা। 9 নম্বৰটো কৈছে 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো নিৰ্ণয় কৰা যিটো সংখ্যা 18, 24 আৰু 36ৰে বিভাজ্য। এতিয়া আমাৰ এনেকুৱা এটা সংখ্যা ওলাব লাগে আটাইতকৈ ডাঙৰ হ'ব লাগিব আৰু 4টা সংখ্যা হ'ব লাগিব যাতে 18 হৰণ যায়, 24 হৰণ যায় আৰু 36 হৰণ যায়। আহা আমি অংকটো কৰো। 9 নম্বৰ কুৱেশ্যনত কি কৈছে 3টা সংখ্যা দি আছে আমাৰ হয়নে 18, 24 আৰু 36। 24 আৰু 36 এনেকুৱা এটা সংখ্যা ওলাব লাগে যাতে তিনিটা কি হয় হৰণ যায় আৰু আটাইতকৈ ডাঙৰ হ'ব লাগিব। মানে এই 3টা সংখ্যা কি ওলাই দিম প্ৰথমতে আমি ওলাই দিম লসাগু হয়নে 18ক ভাঙি দিলে আমি 40 নম্বৰ দিলে কি হ'ব 2 * 3 স্কয়াৰ। 24ক ভাঙি দিও 3 * 2 কিউব। 36ক ভাঙি দিও 2 স্কয়ার * 3 স্কয়ার। এটাকে লসাগু লসাগু কি হ'ব জানো মিলাৰ ভিতৰত আটাইতকৈ ডাঙৰটো ল'ব লাগে হয়নে চোৱা 2 2 2 মিলিছে কিন্তু 2 আটাইতকৈ ডাঙৰ কোনটো হ'ব 2 কিউব হ'ব হয়নে 2 কিউব পূৰণ 3 3 3 মিলিছে 3 কোনটো ডাঙৰ হ'ব 2 স্কয়ার স্কয়ার হয় না নাই যেহেতু একেই সংখ্যা এটা ললে হ'ল 3 স্কয়ার। 3 3 গুণ 9 2 2 গুণ 4 8 8 9 গুণ 72 72 হ'ব। এতিয়া এই 72 হৈছে এই তিনিটা সংখ্যা হৰণ যায় হয়নে এতিয়া আমাৰ আটাইতকৈ ডাঙৰ সংখ্যা ল'ব লাগিব 4টা অংক বিশিষ্ট হয়নে এতিয়া লিখি দিও যেহেতু 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব আমাৰ 4টা 9 হ'ব হয়নে তাতকৈতো ডাঙৰ সংখ্যা নাই আৰু 4টা অংক বিশিষ্ট। এতিয়া আমি 72 যে এই সংখ্যাটো দি আমি 9999 হৰণ দিলে চাম কিমান বাকি থাকে এটাকে এতিয়া যদি আমি 9999ক হৰণ দিও 72 দি বাকি থাকিব থাকে 63 হয়নে হৰণ যদি তোমালোকে চাই ল'বা লাগিলে 9999 হৰণ দিলে 72 দি এবাৰ যাব 72 মাইনাস কৰি দিও 27 9 আকৌ তিনিবাৰ যাব 216 মাইনাস কৰি দিলে হ'ব 639 আকৌ 8 বাৰ মান যাব 8 বাৰ গ'ল হ'ব 576 বাকি থাকিব কিমান 63 72 যদি আমি 9999 হৰণ দিও 63 কি থাকে বাকি থাকে হয়নে বাকি থাকে এটাকে আমাৰ যোনটো সংখ্যা এটা ওলাই যাব এটাকে নিৰ্ণয় সংখ্যা কি হ'ব জানানে 9999 পৰা মই যদি 63 টো বাদ দিও এতিয়া কিমান থাকিব 9963 এতিয়া 9963 যদি মই 72 ৰে হৰণ দিও কিবা বাকি থাকিব জানো নাথাকে নহয় কাৰণ 9999 পৰা যোনটো বাকি থাকিলে সেইটো মই বাতিয়ে দিছো বাদ দিয়াৰ ফলত কি থাকিল 9963 থাকিল এতিয়া 18 9963 24 36 এই তিনিটা সংখ্যা 9963 হৰণ যাব আৰু এই 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা হ'ব কাৰণ আমি প্ৰথমতে লিখি লৈছিলো 9999 আৰু 72 দি হৰণ দিছিলো কিমান বাকি থাকে 63 বাকি থাকে এটো কাৰণে মই 63 কি কৰিলো 9900 পৰা বাদ দিলো বাদ দিয়াৰ পিছত থাকিল কি 9963 এতিয়া তুমি 72 দি হৰণ দিছোৱা 9963 কি হ'ব শেষ আমাৰ কি থাকিব শূন্য থাকিব নিশ্চয় বুজাব পাৰিছো নেক্সট কোৱেশ্চনলৈ আহা 10 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে পি আৰু কিউ দুটা সংখ্যা
সংখ্যাৰ 1245 এটা উৎপাদক তলত দিয়া কোনটো বিকল্পৰ 1245 এটা উৎপাদক হ'ব পি প্লাছ কিউ পি মাইনাছ কিউ পি ইনটু কিউ ফৰ পি হৰণ কিউ এটা কোনটো আমাৰ শুদ্ধ আমি ইয়াৰ পৰা ওলাব লাগে প্ৰথমতে আমি এইটো কৰিব লাগিব অলপ বুজিব লাগিব তাৰপিছত তোমালোকে শুদ্ধটো ওলাব পাৰিবা যেহেতু 1245 সংখ্যাটো পি আৰু কিউৰ উভয়ৰে উৎপাদক হয়নে ধৰো পি ইকুৱেল 1245 ইনটু এম কিউ ইকুৱেল 1245 ইনটু এন এম আৰু এন যিকোনো অখণ্ড সংখ্যা এক নম্বৰত আমাৰ কি কৈছিল পি প্লাছ কিউ পি ঠাইত পিৰ মান বহাই দিলো কিউ অৰ্থাৎ কিউৰ মান বহাই দিলো দুইটাৰ পৰা কি ক'ব পাৰো কমন ল'ব পাৰো 1245 কমন ল'ব পাৰো এতিয়া ইয়াৰ ক্ষেত্ৰত 1245 আমি পাইছো নাই মানে 1245 তো আছে আৰু m প্লাছ n যে অখণ্ড সংখ্যা আছিল সেইটো আমি পালো অৰ্থাৎ এই তিনিটা সংখ্যা যদি আমি যোগ কৰি পূৰণ কৰি দিও যোনটো সংখ্যা ওলাব হয়নে সেইটো এই ইয়াৰ উৎপাদক হ'ব না নাই যেহেতু m প্লাছ n এটা অখণ্ড সংখ্যা গতিকে p প্লাছ q ৰ এটা উৎপাদক 1245 হ'ব অখণ্ড সংখ্যা এতিয়া এই সংখ্যাটো আমি যোগ কৰি 1 2 3 যি হয় এইটোটা যোগ কৰি দি অলপ পূৰণ কৰি দিও আমি ইয়াৰ উৎপাদক 1245 পাম হয়নে 2 নম্বৰত আমাৰ কি কৈছিল p মাইনাছ কিউ 1245 m মানে মানটো বহাই ললো মাইনাছ 1245 n দুইটাৰ পৰা 1245 কমন ললো আৰু m মাইনাছ n থাকিল এইটোতো অখণ্ড সংখ্যা ইয়াৰ ক্ষেত্ৰত 1245 পাইছো না আমি হয়নে p মাইনাছ কিউ ৰ উৎপাদক 1245 হ'ব না নাই 3 নম্বৰ কৈছিল p ইনটু কিউ 1245 m ইনটু 1245 n দুইটা যদি আমি পূৰণ কৰি দিও হয়নে কমন ললে হ'ব 1245 আৰু m ইনটু n পূৰণ হৈ আছে এই গোটেই কেইটা তোমালোকে পূৰণ কৰি চোৱা তাত ছোটি অংকৰে ভাঙিলে 1245 পাম হয়নে এটা p ইনটু q ৰ এটা উৎপাদক 1245 ওলাইছে হৰণৰ ক্ষেত্ৰত অলপ বেলেগ হৰণৰ ক্ষেত্ৰত চোৱা 1245 হৰণ m 1245 m হৰণ 1245 n 1245 1245 কাটি দিব পাৰি থাকিব কি m বাই n এতিয়া p হৰণ q ৰ এটা উৎপাদক 1245 নহয় কাৰণ ইয়াত 1245 পোৱাই নাই আমি বা এই দুটা সংখ্যাৰ ক্ষেত্ৰত বা m আৰু n এটা অখণ্ড সংখ্যা হৰণ দিলে নাযাবও পাৰে এইটো সংখ্যাত হয়নে আমাৰ ৰাইট আনসাৰ অপচন সি হ'ব 10 নম্বৰটো 11 নম্বৰ কোৱেশ্চনটো আছে দুটা স্তম্ভ মিলাব লাগে মৌলিক নাইবা যৌগিক কোনোটাই নোহোৱা সংখ্যাটো হল এটো p এ কৈছে q একমাত্ৰ যুগ্ম মৌলিক সংখ্যাটো হল r 12 15 21 ৰ গসাগু হ'ব s 2 আৰু 9 ৰ লসাগু হ'ব অপচন দি আছে ইয়াৰ ভিতৰত কোনটো শুদ্ধ এটো আমাৰ কৰিব লাগে আহা অংকটো আমি কৰো এতিয়া তোমালোকে চোৱা p কি কৈছে মৌলিক নাইবা যৌগিক কোনোটাই নোহোৱা সংখ্যাটো হল p কি হ'ব 1 হয়না চাৰিটো মিলিব যেহেতু 4 ৰ 1 আছে 1 সংখ্যাটো কি হয় মৌলিকটো নহয় যৌগিকটো নহয় q একমাত্ৰ যুগ্ম মৌলিক সংখ্যাটো হল q একমাত্ৰ মৌলিক সংখ্যাটো কি হ'ব যোনটো যুগ্ম মৌলিক 2 2 কত আছে 3 ৰ আছে হয়না 2 হ'ব সংখ্যাটো এতিয়া s টো চোৱা এইটো পিছত কৰিম s টো চোৱা 2 আৰু 9 ৰ লসাগু হ'ব 2 আৰু 9 ৰ লসাগু কি দুটো মৌলিক সংখ্যা এটা পূৰণ কৰি দিলে হল 2 9 কিমান 18 s 18 কত আছে 1 ত আছে 1 ত আছে 18 বাকি আছে কি r আৰু কি হ'ব কোনটো ৰখি গল আমাৰ আৰু 2 নম্বৰটো ৰখি গল হয়নে 2 নম্বৰত কি আছে 3 12 15 আৰু 21 ৰ গসাগু হ'ব 3 এইকেইটা অপচনত ক'ত আছে আমাৰ ৰাইট আনসাৰ এ তোমাৰ এ হ'ব নিশ্চয় বুজি পাইছা 12 নম্বৰ কোৱেশ্চনত কি হৈছে উত্তিপি দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গসাগু 1 উত্তিকিউ দুটা সহমৌলিক সংখ্যাৰ গসাগু 1 দুটা ক্ৰমিক স্বাভাৱিক সংখ্যা যদি লোৱা তোমালোকে ক্ৰমিক স্বাভাৱিক সংখ্যা ধৰো মই 2 আৰু 3 ললো 2 আৰু 3 ৰ গসাগু কি হ'ব একে হ'ব হয়নে দুটা সহমৌলিক সংখ্যাৰ গসাগু কি 1 যিবিলাক সহমৌলিক কাক কয় যাৰ সাধাৰণ উৎপাদকে 1 হয়নে নাই সহমৌলিক হ'বলৈ হলে সিহঁতৰ সাধাৰণ উৎপাদক কি হ'ব লাগিব 1 হ'ব লাগিব এইটো ৰাইট ইয়াত কোনটো শুদ্ধ p আৰু q দুইটাই সত্য ৰাইট আনসাৰ অপচন সি তোমালোকে বুজি পাইছানে দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গসাগু যে 1 ক্ৰমিক হ'ব লাগিব মানে একাধিক ক্ৰমত হ'ব লাগিব সংখ্যাটা তোমালোকে 9 10 লবা 12 13 99 100 সিহঁতৰ গসাগু কিমান ওলাব 1 ওলাব 13 নম্বৰ কোৱেশ্চনত কি হৈছে দুটা ধনাত্মক অখণ্ড সংখ্যা p আৰু q
এনেদৰে প্ৰকাশ কৰিব পাৰি পি ইকুৱেল এ ইনটু বি স্কুৱেৰ আৰু কিউ ইকুৱেল এ স্কুৱেৰ ইনটু বি, য'ত এ আৰু বি মৌলিক সংখ্যা পি আৰু কিউৰ লসাগু হ'ব আমাৰ অপশ্যন কেইটাৰ পৰা লসাগুটো ওলাব লাগে। আহা অংকটো কৰোঁ। আমাৰ পি সংখ্যাটোৰ দিয়া আছে পি ইকুৱেল এ ইনটু বি স্কুৱেৰ আৰু কিউত দিয়া আছে আমাৰ হয়নে এ স্কুৱেৰ ইনটু বি। এতিয়া লসাগু ওলাব লাগে। আমিতো লসাগু ওলোৱা জানো, একদম সহজ। লসাগু কি হয়? মিলাৰ ভিতৰত যোনটো আটাইতকৈ ডাঙৰ হয়। এ মিলিছে এ স্কুৱেৰটো ডাঙৰ, এ স্কুৱেৰ। বি মিলিছে বি স্কুৱেৰটো ডাঙৰ, বি স্কুৱেৰ। হয়নে? এতিয়া অপশ্যনত কোনটোত আছে এ ইনটু বি, এ স্কুৱেৰ ইনটু বি স্কুৱেৰ, এইটো চালি হ'ল। আমাৰ অপশ্যন আছে বি। 14 নম্বৰ কৈছে পি 119, কিউ 462, আৰ 105, এছ 2310 সংখ্যা কেইটাৰ বাবে শুদ্ধ বিকল্পটো বাছি উলিওৱা, য'ত পি কিউ আৰ এছ সিহঁতৰ প্ৰতিটোৰে মৌলিক উৎপাদকৰ সংখ্যা সাপেক্ষে ঊৰ্ধ্বক্ৰমত আছে। এতিয়া আমাক কি কৰিব লাগে? ইহঁতৰ অপশ্যনৰ পৰা বাছি ওলাব লাগে কাৰ উৎপাদক আটাইতকৈ কম বা কাৰ উৎপাদক আটাইতকৈ বেছি, এইটো আমাৰ ওলাব লাগে। আহা অংকটো কৰোঁ। যেহেতু 14 নম্বৰ ইহঁতৰ উৎপাদক কেইটা কাৰ বেছি কাৰ কম সেইটো ওলাব লাগে, প্ৰথমতে আমি ইহঁতক ছুটি হৰমপুজিৰে ভাঙি দিব লাগিব। তেনেহ'লে আমি গম পাম কাৰ উৎপাদক কম কাৰ উৎপাদক বেছি, হয়নে? এতিয়া মই যদি 119ক ছুটি হৰমপুজিৰে ভাঙো, এতিয়া 7 দি যাব, 7 দি গ'লে 7 × 7 49, 7 × 7 49, 17 মৌলিক সংখ্যা, 7 পূৰণ 17। এতিয়া 462 ছুটি হৰমপুজিৰে ভাঙি দিওঁ, 2 যাব, দুবাৰ 3 এবাৰ 30, 7 যাব, 7 3 × 21, 7 3 × 21, 3 যাব 11। লিখিব পাৰি 2 × 7 × 3 × 11। 105ক ভাঙি দিওঁ, হয়নে? 105, 5 দিলো 5 2 × 10, 5 × 5, 7 দিলো 7 3 × 21, 5 × 7 × 3। এতিয়া 2310ক ভাঙি দিওঁ, হয়নে? 2310ক 2 যাব, 1 1 5 5, 5 যাব 2 3 1, 7 যাব 7 3 × 21, 7 3 × 21, 3 যাব 11, 1 2 3 4 5টা, 2 পূৰণ 5 পূৰণ 7 পূৰণ 3 পূৰণ 11। এতিয়া আমি গম পালো কাৰ উৎপাদক কেইটা, হয় না? চোৱা পিৰ উৎপাদক কেইটা আছে? 2টা, হয়নে? কিউৰ কেইটা আছে? 1 2 3 4টা। আৰৰ কেইটা আছে? 3টা। এছৰ আছে 1 2 3 4 5টা। এতিয়া সিহঁতক সৰুৰ পৰা ডাঙৰলৈ সজাই চোৱা, আমাৰ এনচাৰ ওলাবগৈ পি আৰ কিউ এছ। এইটো ক'ত আছে? আমাৰ বিত আছে। ৰাইট এনচাৰ অপশ্যন বি। 15 নম্বৰত কি কৈছে? উক্তি এ 3 আৰু 10 সহমৌলিক সংখ্যা হয়, কাৰণ 3 আৰু 10ৰ সাধাৰণ উৎপাদক 1 হ'ব। এইটো উক্তি এ ৰাইট। আর এ আৰু বি সহমৌলিক হ'ব যদি সিহঁতৰ 1ৰ বাহিৰে কোনো সাধাৰণ উৎপাদক নাই। আমিতো ভালকে জানো যে কোনবোৰ সহমৌলিক হয়, যিবোৰ সংখ্যাৰ সাধাৰণ উৎপাদক 1 থাকে, হয়নে? 1ৰ বাহিৰে বেলেগ কোনো নিমিলে। এ আৰু বিৰ সহমৌলিক হ'ব যদি সিহঁতৰ 1ৰ বাহিৰে কোনো সাধাৰণ উৎপাদক নাই। দুইটা যেহেতু শুদ্ধ, আমার রাইট অ্যান্সার কোনটো হ'ব? অপশন এ হ'ব আমাৰ রাইট অ্যান্সার। এ আৰু আর দুইটাই সত্য, যুক্তি আর উক্তি এর শুদ্ধ ব্যাখ্যা। 16 নম্বৰ কুৱেশ্যনটো চোৱা। এইটো আমাৰ এইকেইটা ওলাব লাগিব। এই ছুটি হৰণ পদ্ধতিটো দি দিছে, ইয়াৰ পৰা আমাৰ এক্স ৱাই আৰু জেডৰ মান ওলাব লাগে। একদম সহজ, তোমালোকে চাই যোৱা, মই বুজাই দিওঁ। 16 নম্বৰত কি কৈছে চোৱা, এক্স মান ওলাব লাগে। চোৱা 3 দি এক্সক হৰণ দিয়াত 1275 বাৰ গৈছে, হয়নে? এতিয়া 3 আৰু 1275 যদি মই পূৰণ কৰি যোনটো ওলাব সেইটোতো এক্স, হয়নে নাই? যেনে ধৰা মই 2 দি 10ক হৰণ দিলো, কেইবাৰ গ'ল? 5 বাৰ গ'ল। এতিয়া
এইটো 10টো ওলাব হলে মই 2 আৰু 5 পূৰণ কৰি দিলেতো ওলাই যাব এইটো কি সংখ্যা আছে হয় না নাই 3 × 1275 3825 অপশন এ তাৰপিছত y ওলাব লাগে y দি 425 হৰণ দিয়াত 75 বাৰ গ'ল হয় না কি ধৰা আমি এইটো আকৌ বুজাই দিওঁ যে 2 দি মই যদি 10ক হৰণ দিওঁ আৰু কেইবাৰ গৈছে 5 বাৰ গৈছে মানে এতিয়া আমাৰ এইটো যদি y থাকে মই যদি 10ক 5 হৰণ মাৰি দিওঁ 10ক যদি মই 5 হৰণ মাৰি দিওঁ দুবাৰ যাব না নাই এনসার আমাৰ কি ওলাই যাব 2 ওলাই যাব না নাই তে y এর মান কিমান ওলাব 5 অপশন এ 3 নম্বৰ 5 দি 85 হৰণ দিয়াত z বাৰ গৈছে হয় না 5 দি 85 হৰণ দিয়াত z বাৰ গৈছে সেম ইয়াকো ধৰি লোৱা 2 দি আমি যদি 10ক হৰণ দিওঁ 5 বাৰ যাব হয় না নাই এইটোহে লাগে আমাৰ 2 দি 10ক হৰণ দিয়াত 5 বাৰ গৈছে 85 দি যদি মই 85 যদি মই 5 হৰণ মাৰি দিওঁ কেইবাৰ যাব 17 বাৰ যাব হয় না z ৰ মান ওলাই গল কিমান 17 4 নম্বৰ কৈছিল যে x y z এইটা যোগ কৰিলে কিমান হ'ব এটো হ'ব 3847 এটো आंसर হ'ব বি নিশ্চয় বুজাব পাৰিছো 17 নম্বৰ কোৱেশ্চন কৈছে শিক্ষাৰ সৈতে জড়িত এটা বেচৰকাৰী সংস্থাৰ দ্বাৰা পৰিচালিত অন্তঃবিদ্যালয় আলোচনা চক্ৰখনত অংশগ্ৰহণকাৰী বিভিন্ন বিষয়ৰ শিক্ষাবিদ ইংৰাজী বিজ্ঞান ইংৰাজী আৰু গণিত অংশগ্ৰহণকাৰী সংখ্যা ক্ৰমে 60 84 আৰু 108 এতিয়া এইকেইটা ছাত্ৰ ছাত্ৰী আছে ধৰা ইহঁতক 1 নম্বৰত কৈছে যে প্ৰতিটো কোঠাত একে বিষয়ৰ সমান সংখ্যক অংশগ্ৰহী বহিব পাৰে মানে প্ৰতিটো কোঠাত সৰ্বোচ্চ কিমান সংখ্যক অংশগ্ৰহণকাৰী বহিব পাৰিব ইয়াত এইকেইটা ষ্টুডেন্ট আছে 60 84 আৰু 108 ইহঁতক এটা ৰুমত বহাব লাগে আমি এটা ৰুমত কিমান জনকে বহাব পাৰি সমানকে চোৱা 60 আছে 84 আছে 108 আছে এটা ৰুমত মই 60 জনকে বহাব নোৱাৰি পাৰিম নেকি হয়নে 60 জনকে বহালে চোৱাচোন মিলিবনে 84 কে বহাব নোৱাৰি এটা ৰুমত 108 কে বহাব নোৱাৰি অৰ্থাৎ যোনটো আমাৰ এনসার ওলাব 60 84 আৰু 108 তকৈ সৰু ওলাব হয়নে যেহেতু ইহঁত ছাত্ৰটিক একক কৰি এটা ৰুমত সমানে বহাব লাগে 60 84 আৰু 108 সৰু এনসার ওলাব আমাৰ কি ওলাব লাগিব এটো গখা ওলাব লাগিব হয়নে তাৰ পিছত চোৱা অনুষ্ঠানটোৰ বাবে অতি কমে কিমানটা কোঠাৰ প্ৰয়োজন হ'ব কিমানটা ৰুম লাগিব আমাৰ 3 নম্বৰ কৈছে 60 84 আৰু 108 লসাগু নিৰ্ণয় কৰা 4 নম্বৰ কৈছে 60 84 আৰু 108 গসাগু আৰু লসাগুৰ পূৰণফল নিৰ্ণয় কৰা একদম সহজ প্ৰথমতে আমি 1 নম্বৰটো কৰো এতিয়া এই তিনটা সংখ্যাৰ কি ওলাই দিম প্ৰথমতে গসা ওলাই দিম কাৰণ এই তিনটা সংখ্যাৰ ছাত্ৰ ছাত্ৰীক কি কৰিব লাগিব একৰ লগত মিলাই এটা ৰুমত বহাব লাগিব হয়নে যাতে সমানে বহাব পাৰে এতিয়া এই তিনটা সংখ্যাতকৈ সৰু উত্তৰ ওলাব আমাৰ এনসারটো সৰু ওলাব সেইটো কাৰণে আমাৰ কি ওলাব লাগিব গসা ওলাব লাগিব 60 চুটিৰ মধ্যে ভাঙি দিলে 2 স্কয়াৰ ইনটু 3 ইনটু 5 84 ভাঙি দিলে 2 স্কয়াৰ ইনটু 3 ইনটু 7 108 ভাঙি দিলে 2 স্কয়ার ইনটু 3 কিউব এতেকে আমি গসা ওলাই দিও এতেকে গসাও কি হয় কি লো আমি মিলা ভিতৰত আৰু সৰুটো লো হয় না 2 স্কয়ার যেহেতু 2 জবতে আছে আৰু 2 স্কয়ার আছে তেনৰ 2 স্কয়ার আহিব ইনটু 3 কিউব আহিছে 3 মিলিছে 3 সৰুটো আহিব হয় না 5 আছে 5 ইয়াত নাই 7 আছে 7 ইয়াত নাই তেনৰ লব নালাগে 2 2 4 3 3 3 4 12 হয়নে এতিয়া আমাৰ आंसर হ'ব প্ৰতিটো